ডিয়াৰ গাইজ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আৰু আজি মানে এনেকুৱা এটা বস্তু চাবলৈ গৈ আছোঁ যিটো বস্তু মানে ভাৰতবৰ্ষৰ আটাইতকৈ দীৰ্ঘতম। থাম্বনেইলত চাইটো গমেই পাইছে, তথাপি এবাৰ কৈ দিছোঁ, ৰ'পৱে যিটো আমাৰ অসমত প্ৰথমবাৰৰ বাবে আহিছে। তো আমি বহুত গৌৰৱ, আমি সৌভাগ্য আমাৰ যে আমাৰ অসমত গুৱাহাটী চহৰত অৱস্থিত কাছাৰীঘাটৰ পৰা উত্তৰ গুৱাহাটীলৈ সংযোগ হৈছে। তো মইতো পুৰা এক্সাইটেড, আপোনালোকে এক্সাইটেড হয় নহয় গম নাপাওঁ। তো কিন্তু চোৱাৰ পিছত কিন্তু এক্সাইটেড হ'ব। তো মিছ নকৰিব, ভিডিঅ'টো শেষলৈকে চাই থাকক। তো লেটছ গো। তো এয়াই হৈছে গুৱাহাটী নুনমাটিৰ ৰিফাইনাৰী, আৰু এইখনেই হৈছে এই ৰিফাইনাৰীৰ মেইন গেটখন। আৰু এই মেইন গেটৰ সন্মুখেৰে আমি গৈ আছোঁ একদম খাৰগুলি হৈ জুবিনদাৰ ঘৰৰ কাষেৰে কাছাৰীঘাটলৈকে। আৰু এইটোৱে হৈছে জুবিনদাৰ ঘৰলৈ যাব পৰা ৰাস্তা। কিন্তু আমি আজি জুবিনদাৰ ঘৰলৈ নাযাওঁ, আমি গৈ আছোঁ আজি ৰ'পৱে। তো বলক। তো এয়া ফাইনেলি আহি পালোঁ আমি ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল নদীৰ ওপৰেৰে যোৱা ৰ'পৱেটোৰ এক্সপিৰিয়েঞ্চ ল'বলৈ। তো গাইজ, আপোনালোকেতো এক্সপিৰিয়েঞ্চ লৈছে নে লোৱা নাই? যদি লোৱা নাই আহিব আৰু এক্সপিৰিয়েঞ্চ ল'ব। বাকী আজি আমাৰ লগতে অলপ এক্সপিৰিয়েঞ্চ লওক চাই। তো গাইজ আহিছোঁ আমি এতিয়া টিকেট ল'ব যাওঁ। তো আমি আহিছোঁ 4জন 5জন, মানে আমি 5জন, 2জন 4জন, মুস্তফা, ফৰিদুল, বাছৰ ভাই, মিনাল, জাহিদুল আৰু লগত মই। তো এতিয়া গৈ আছোঁ আমি টিকেট ল'ব। তো বলক চাই থাকক কেনেকৈ টিকেট লয়, কি আপোনালোকে আহিলে তেতিয়াহে সুবিধা হ'ব অলপ। তো সেইখন গেটেৰে আহি ইফালেৰে আহি, তো এইটোৱে হৈছে টিকেট হাউচ, মানে টিকেট কাউণ্টাৰ। তো আপোনালোকে ইয়াৰ পৰা টিকেট ল'ব পাৰে, কিন্তু আমি আহিছোঁহে, চাওঁ ক'ৰ পৰা টিকেট লয়। আমিও নাজানো, প্ৰথমবাৰৰ বাবে আহিছোঁ, চাই লওঁ। মানে টিকেট কাটিবলৈ হ'লে এই গেটখনেৰে যাব লাগিব, আৰু যোৱাৰ আগতে ইয়াতে হেণ্ড চেনিটাইজ কৰি যাব লাগিব। আৰু চিকিউৰিটি গাৰ্ডজনে আমাক হেণ্ড চেনিটাইজ কৰি মানে ভিতৰলৈ পঠিয়াই দিলে। আৰু ইফালে আমি আহি এই ভিতৰত মানে টিকেট কাউণ্টাৰত মুস্তফা ভাইক লগাই দিলোঁ লাইনত। আৰু ওপৰত কিবা কিবি লিখা আছে, ৱেয়াৰ মাস্ক, কিবা কিবি, মানে মাস্কটো পিন্ধিব লাগিব আৰু 1 মিটাৰ দূৰত্ব বজাই ৰাখিব লাগিব। আৰু ইফালে এই বস্তুটো যে দেখিলোঁ মই, কিবা কয় ট্ৰলি নেকি? তো এইখন বা কিয় দিছে মানে গম নাপালোঁ। কিন্তু মই এটা অনুমান কৰিছোঁ, যদি কোনোবা খোজকাঢ়িব নোৱাৰে বা হেণ্ডিকেপ মানুহ আহে, তেনেকুৱা মানুহে চাগে ৰ'পৱেত উঠাৰ কিবা ব্যৱস্থা কৰি দিছে চাগে। এই ন'টিছখন এবাৰ পঢ়ি চাওকচোন, পাৰিলে ভিডিঅ'টো পজ কৰি আপোনালোকে ভালকৈ পঢ়ি চাওক। ইয়াতে সম্পূৰ্ণভাৱে লিখি দিয়া আছে, গুৱাহাটী মেট্ৰ'পলিটিকেন ডেভেলপমেণ্ট অথৰিটি দিয়াৰ লগতে ৰ'পৱেৰ টিকেটৰ মূল্যটো নিৰ্ধাৰিত কৰি দিছে। মানে ওৱান ৱে 60 টকা, মানে গ'লে 60 টকা আৰু অহা যোৱা কৰিলে 100 টকা। আৰু ভেলিড ফৰ 3 আৱাৰ্ছ, মানে 3 ঘণ্টা টিকেটখনৰ সীমিত সময় থাকে। আৰু ইফালে আনখন ন'টিছত দিয়া আছে, আপোনাৰ টাইমিংটো দিয়া আছে মৰ্ণিং 8:30ৰ পৰা 12:30লৈকে, আৰু দুপৰীয়া 1:30ৰ পৰা 4:30লৈকে, আৰু লাষ্ট ট্ৰিপটো হ'ব আপোনাৰ 5টা, মানে 5টা নোট দিয়া আছে। মানে এটা নোট দিয়া আছে 12:30 পিছত আপোনালোকক কোনো ধৰণৰ টিকেট দিয়া নহ'ব, মানে 1:30টাৰ পৰাহে টিকেট ইছ্যু হ'ব। আৰু 1 বছৰ বা 1 বছৰ তলৰ ল'ৰা ছোৱালীৰ পৰা কোনো ধৰণৰ টিকেট লোৱা নহ'ব। তো আমাৰ এতিয়া ফাইনেলি টিকেট লোৱা হৈ গ'ল। এতিয়া আমি যাব লাগে। তো বলক আৰু কিছু আছে, কোনফালে যাব লাগিব এতিয়া। ইয়াতে আহি পালোঁ আমি এণ্ট্ৰেঞ্চ, কিবা এণ্ট্ৰেঞ্চ পৰীক্ষা হ'ব নেকি? নহয়, পৰীক্ষা নহয়, ইয়াতে আমাৰ চেকিং হ'ব, মানে চবৰে হ'ব। কাৰণ ইয়াতে মানে কিবা পকেটত শিখৰ কিবা ৰজনী আনিছে, গুটকাজাতীয় বস্তু, তো ইয়াতে থৈ যাব লাগিব। আৰু এই মেচিনটোৱে মানে গোটেইখিনি ডিটেক্ট কৰে। পালোঁ আমি 4th ফ্ল'ৰ, মানে 4th ফ্ল'ৰৰ 4 তলালৈ আহিব লাগিব। এই ৰ'পৱে ওচৰত ৰখি আছে, আমি আৰু এনেকৈ ৰখি থাকিম নাই, ইমানো মোৰ ধৈৰ্য নাই, মানে থাকবাৰ পাৰব নাই। তো বলক উঠো আৰু বলক চলো। তো গাইজ, জীৱনৰ প্ৰথমবাৰৰ বাবে ৰ'পৱেৰ এক্সপিৰিয়েঞ্চ ল'বলৈ গৈ আছোঁ। আৰু মোৰ লগৰ কেইজনো আহিছে, তো লগৰ কেইজনক সুধো ৰ'ব কেনেকুৱা লাগিছে। কেনেকুৱা লাগিছে উঠি?
বাছেৰ ভাই যোৱাই নাই উঠি এটা বেলেগ ফিল হৈছে না আৰু জাইডল বহুত দিনৰ পৰা আশা কৰি আছিলো উঠিম বুলি ফাইনেলি উঠিলো আমি ভাল লাগি আছে নিজকে তো এইখনেই হৈছে সেই বিখ্যাত দৰ্জাখন মানে এই দৰ্জাখন এবাৰ বন্ধ কৰাৰ পিছত ভিতৰৰ পৰা খোলা কোনো সুবিধাই নাই এই দৰ্জাখন খুলিব লগা হ'লে বাহিৰৰ পৰা খোলা ছিষ্টেমটো আছে মানে বাহিৰৰ পৰা খুলিব লাগিব তো এইটো বহুত ভাল কৰিছে তো কোনোবা ছুচাইড কৰি আহিম বুলি ভাবিছে যদি নাহিব আৰু কাৰণ ইয়াতে কাম নহ'ব তো এতিয়া ষ্টাৰ্ট হৈ গ'ল আৰু আমি গৈ আছোঁ মানে লাহে লাহে ষ্টাৰ্ট হৈছে মানে লাহে লাহে গৈ আছে আৰু চাগে এনেকৈয়ে গৈ থাকিব তো আমি চাওঁ কিমান সময় লাগে ৰ'ব আপোনালোকক মই এবাৰ কৈ দিছোঁ এই ৰূপৱেটো যে ওলমি থাকে বা চলি থাকে ছিষ্টেমটো কি এই ছিষ্টেমটো সেই দুটা যে চকৰি মানে ঘূৰি আছে দুডাল তাৰৰ সৈতে সেই দুডাল তাৰত মানে জাষ্ট বেলেঞ্চটো হয় কেবিনটোৰ আৰু বাকী সেই দুডাল তাৰ মানে গৈ নাথাকে ৰৈ থাকে আৰু মাজত যিডাল তার আছে সেই তারডালহে কেবিনটোৰ সৈতে গৈ থাকে মানে এই তারডাল গৈ মানে কেবিনটো গৈ সিটো পাৰ পাব তো সিটো পাৰৰ পৰা আৰু এটা তাৰতে আৰু কেবিন এটা ইটো পাৰে আহি পাব তো এইটোৱে ছিষ্টেম আপোনালোকে দেখিবলৈ পোৱা এই খুঁটাডাল কোনো সাধাৰণ খুঁটা নহয় এইটো ব্ৰিটিছে বনাই থৈ যোৱা এটি যন্ত্ৰ বুলিয়ে ক'ব পাৰি মানে উৰ্বশী বুলি কয় তো এইটো যিদিনাখন ডুব যাব মানে গোটেই অসমখনে ডুব যাব আৰু এইটোৱে হৈছে সেই চক্ৰভিউ যিটো চক্ৰভিউৱে মানে চলাই নিয়ে ৰ'পৱে মানে কেবিনটো মানে এটা কেবিন ইফালে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী আহে আৰু এটা কেবিন উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ ঠেলি দিয়ে তো মানুহবোৰে যাই আছে এতিয়া উঠিব আৰু ইহঁতে গুৱাহাটীলৈ যাব আৰু আমিতো আহি পালোঁ উত্তৰ গুৱাহাটী তো ভাল লাগিছে খুবেই ভাল বহুত ভাল মানে ভালতকৈ ভাল তো চিকিউৰিটি দাদা ৰৈ আছে আমি ইফালে সোমাই গ'লোঁ আৰু ইফালে গৈ আমি পালোঁ নিউজ লাইভ চলি আছে টিভিটোত তো সিফালে টিভিত চলি আছিলে ৰ'পৱে ইফালে চলি আছে নিউজ লাইভৰ কিছুমান এড আৰু ইফালে মানুহ চানুহ কোনো নাই গুৱাহাটীৰ ফালৰ পৰা মানুহ খুবেই বেছি আৰু ইফালে এইটো দেখিছে যে এইটো হৈছে টিকেট কাউণ্টাৰ তো ন'টিছ মাৰা আছে সিফালে তেনেকুৱা ন'টিছ মাৰা আছিলে আৰু এচিটোতো খুবেই ভালেই লগাইছে মানে ব্লু ষ্টাৰৰ এচি খুবেই ভাল আৰু ইফালে মাস্কৰ এইবিলাক মাৰি লাগিলে কেনেকুৱা লাগে মানে মই ক'ব নোৱাৰোঁ মানে ইমান এক্সাইটেড আছিলোঁ তো বহুত ভালো লাগিছে আৰু অলপ ভয় লগা যেন লাগিছে মোৰ কিন্তু টেনশ্যন নল'ব একো ভয় নাই চব ছেফটি আছে ছেফটিৰ মানে চব চিকিউৰিটি চিষ্টেম চব মানে চব ষ্ট্ৰং আৰু ইয়াতে কোনো মানে তেনেকুৱা ভয় কৰিব লগা একো নাই তো মইতো ভিডিঅ' বনাই আহি আছোঁ কিন্তু মোৰ লগৰ কেইজন গায়ব হৈ গ'ল ক'ত গ'ল তো গাই চিকিউৰিটি চিষ্টেমৰ বিষয়ে আপোনালোকে একো ভয়ে নকৰিব কাৰণ ইয়াতে দুটাকৈ ৰেস্কিউ ৰিজাৰ্ভত ৰখা হৈছে কিবা কাৰণত ব্ৰহ্মপুত্ৰৰ মাজতো ফাঁচি যায় তো এই ৰেস্কিউ দুটা যায় মানে উদ্ধাৰ কৰাৰ ক্ষমতা ৰাখে তো বাকী আৰু চব ঠিকে আছে ছুইজাৰলেণ্ডৰ টেকনিক ইউজ কৰি এইটো সম্পূৰ্ণভাৱে বনোৱা হৈছে পানী বেয়া লাগিছে এই কিহত পানীটো কিহত আছে এই বৰফত আছে বোলে বৰফ দেখাই দিয়ে বৰফত মানে এতিয়া ফ্ৰিজ নাই মানে ইয়াতে লাইন নাই ফ্ৰিজ নাই সেইকাৰণে ইয়াতে লাইন আহি পোৱা নাই এতিয়া লাইন আহি পোৱা নাই সেইকাৰণে এতিয়া শ্বৰ্টকাট বুদ্ধি পানী মানে ফ্ৰিজৰ পানী ল'লোঁ চাওঁ এতিয়া একবাৰ দেখাই দিছোঁ ইয়াতে আহিলে ঠাণ্ডা ঠাণ্ডা খাব আৰু আহি পালোঁ মানে গুৱাহাটীৰ পৰা আহিছোঁ আমি তো গুৱাহাটীৰ পৰা আমি উত্তৰ গুৱাহাটীত আহিলোঁ আহি ইয়াতে মানে লেণ্ডিং হ'ল আমাৰ মানে ৰ'পৱে'তে আহিলোঁ তো এতিয়া আহি আমি ইয়াতে কিছু সময় ৰ'ব পাৰিম মানে টিকেটৰ এটা নিৰ্দিষ্ট এটা টাইম থাকে মানে 3 ঘণ্টা আমি তাৰ পৰা আহিলোঁ ইয়াতে আমি 3 ঘণ্টাৰ ভিতৰত আকৌ ইয়াৰ পৰা আমি সিটো পাৰে যাব লাগিব যিহেতু আমি টিকেট কাটিছোঁ 100 টকা লৈছে 100 টকাৰ টিকেটটো আপোনাৰ মানে আপ এণ্ড ডাউন মানে তাৰ পৰা আহিব পাৰিব আৰু ইয়াৰ পৰা 3 ঘণ্টাৰ ভিতৰতে মানে আমি যাব লাগিব নহ'লে কি হ'ব আমি আৰু পুনৰ এবাৰ টিকেট কাটিবলগীয়া হ'ব তো আমি ইফালে 100 টকা দিলোঁ আৰু ইফালে যদি আমি 60 টকা মানে ইফালৰ পৰা আহিলে 60 টকা গ'লে 100 টকা এখন মই খুলি লৈছিলোঁ তো এতিয়া পিন্ধি ল'ব লাগিব কাৰণ ইয়াতে মানে পাব্লিকৰ মাজত আহিছোঁ তো নিৰল ঠাইত গৈছিলোঁ তাতে মানে খুলি ল'ব পাৰি তো ইয়াতে ছ'চিয়েল ডিষ্টেঞ্চটো বহুতে নামানে তথাপিতো আৰু ফ'ল' কৰিব লাগিব যিহেতু আমাৰ ছেফটিৰ কাৰণে হয় তো মাস্ক চাস্ক পিন্ধি ল'লোঁ এতিয়া আমি গৈ আছোঁ
ৰোপৱেৰ পৰা ৰোপৱেত উঠিব তো ৰোপৱেৰ পৰা আকৌ পুনৰ আমি যাত্ৰা আৰম্ভ কৰিম আমাৰ সেই গুৱাহাটীলৈ য'ৰ পৰা আমি আহিছোঁ এতিয়া যোৱাৰ সময়তো মানে চেম তেনেকুৱা চেক ইন হয় তো চেক কৰিলে তাতে আপোনালোকে দেখা পালে আৰু ইয়াতে চেম তাতে যেনেকুৱা টিকেট মানে চাইছিলে তো টিকেটটো কিবা ভেৰিফাই কৰে বা কিবা কৰে সিহঁতে ফৰ্মেলিটি তো সেইটো ইয়াতেও পুনৰ চেম কৰিব তাৰপিছতহে আমি যাব পাৰিম ৰোপৱেলৈ আমি গুৱাহাটী মুখে তো এতিয়া যাওঁ সিটো পাৰে আৰু বহুত ভাল লাগিল আজি বাকী আৰু ফটো চটো উঠিম আৰু এটা কথা কৈ দিছোঁ ইয়াতে 4ডাল মানে মাত্ৰ খুঁটা আছে মানে এইবিলাক যে পোষ্ট দেখিছে তো এই 4ডাল খুঁটাৰে মানে সম্পূৰ্ণ কৰিছে এই প্ৰায় 2 কিলোমিটাৰৰ এই ৰাস্তাটো মানে নদীৰ ওপৰেৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰেৰে তো আৰু ইয়াতে মানে বিশেষ আকৰ্ষণীয় এটা ঠাই আছে যিটো হ'ল উমানন্দ আৰু উমানন্দৰ মাজতে পৰিছে এটা খুঁটা মানে এটা পোষ্ট আৰু তাৰ পৰা মানে ওপৰৰ পৰা চাবলৈ পোৱা ভিউ মানে একদম এক্সট্ৰা অৰ্ডিনাৰী কাৰণ ওপৰৰ পৰা চাবলৈ হ'লে মানে আমি হেলিকপ্টাৰত উঠিব লাগিব তো ইয়াতে হেলিকপ্টাৰত নুঠাকৈ আপোনালোকে ৰোপৱেত উঠিয়ে মানে ওপৰৰ পৰা ভিউ চাব পাৰিব যিটো ভিউ আমি হেলিকপ্টাৰৰ পৰা চাব পাৰোঁ আৰু সেইটোৱে হৈছে আমাৰ গৌৰৱনীয় জাতীয় পতাকা গান্ধী মণ্ডপৰ যেটো আমাৰ গুৱাহাটীৰ বিভিন্ন ঠাইৰ পৰা দেখিবলৈ পোৱা যায় আৰু ইয়াতে আপোনাৰ কেবিন নাম্বাৰ 2 মানে 2 নম্বৰ কেবিনত আমি আছো আৰু ম্যাক্সিমাম মানে 32 জন মানুহ যাব পাৰে কৰোনা ভাইৰাছৰ কাৰণে আমি 15 জনকৈ গৈ আছো আৰু ফেন দি আছে মানে ফেনৰ মানে একেবাৰে বতাহে নাই তো গৰম বহুত লাগে আৰু এটো ভেন্টিলেশন এটা আছে ভেন্টিলেশনৰ পৰা কিছু বতাহ আহে কিন্তু তাৰ ফলতো ইয়াতে খুবেই গৰম আৰু যদিহে ইয়াতে 32 জন মানুহ যাব লগা হয় তেতিয়া আৰু ভাবি চাওক কিমান গৰম হ'ব যেহেতু আমি 15 জন মানুহতে ইমান গৰম পাই আছো তো লাহে লাহে আমি আহি পালো গুৱাহাটীলৈ আৰু এয়া আহি মানে সোমাই আছো আমি 4 তলা মানে 4th ফ্লোৰ যি 4th ফ্লোৰৰ পৰা আমি উঠি ৰোপৱেলৈ উঠিছিলো তো আমি এতিয়া আৰু পুনৰ ঘূৰি আহিলো উত্তৰ গুৱাহাটীৰ পৰা তো ব্লক চাই থাকক এতিয়া দৰ্জাখন আমাৰ এই বিখ্যাত দৰ্জাখন খুলিব বাহিৰৰ ফালৰ পৰা কাৰণ তো ভিতৰৰ পৰা খোলা কোনো সিস্টেমে নাই তো খুলি দিলে আমি এতিয়া গৈ আছো আৰু যাই এতিয়া মানে যায় আৰু মানে ভালে লাগিল খুবে ভাল এক্সপেৰিয়েন্স তো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আৰু তো বাকি লিফটত আহিলো এতিয়া তললৈ আহিলো আমাৰ ফ্ৰেন্ড বিলাকক লগ পালো আমাৰ দুজন দাদাক লগ পালো বহুত পুৰণি ক'ত আহিছে উঠিব নেকি গাইজ প্ৰথমবাৰৰ বাবে পাব্লিক প্লেছত ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে কমেণ্টত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব